ফ্ৰেণ্ডছ চাওক মানুহ মানে ঘৰ যাই পিনে কিন্তু চাওক মানে পানীৰে কি হৈ গৈছে এইবিলাক চাওক ইয়াতে জাল পাতি দিছে আৰু আগতে কালি মানে ৰাস্তাটো আছিলে বা আজি অকণমান কমিছে তো বলক ইমান পানী হৈ গৈছে ভয় চাওঁ পানী পানী গৈছে আছোঁ আৰু এয়া বলক চাওঁ আৰু এয়া মোৰ মাৰ দাদাহঁতৰ ঘৰ হৈ চাওক আৰু বলকচোন বাৰু চাওঁ আৰু যাব নোৱাৰে আৰু এয়া বহুত মানে আমাৰ ভিজি গৈছো একদম তো এয়া এই চাওক মই পৰো পৰো লাগিছে একদম চাওক এয়া একাঠো পানী আৰু মানে মোৰ চবটো ভিজি গৈছে এতিয়া আৰু যাব নোৱাৰি তাৰমানে ফুৰি যাম ভণ্টিও যাব নোৱাৰে আমি ভিতৰলৈ যাব খুজিছিলোঁ কিন্তু চাওক এই চাওক আমাৰ ভৰি গোটেই গৈছে তাৰমানে মই এতিয়া হেঙৰত ধৰিলৈ ৰ'বছোঁ এবাৰ চাওক কিমান পানী হৈছে চাওক ঢৌ ওলোৱাই দি পানী যাই আছে অঁ মাছ পাইছেনে নাই কিমান পাইছে অঁ এই চাওক কিমান গৈছে এইবিলাক পানী ইফালে আকৌ ফুৰি গৈছে অঁ দাদা মাছ পাইছেনে অঁ অঁ আৰু চাওক ইফালে মানে বহুত ঢৌ হয় মানে ভয়ে লাগে ইফালে যাবৰ কাৰণে সেই চাইছোঁ কি কয় সেই যাওঁ বাছ এয়া কৰি আছে মাছ পাইছেনে খুৰী মাছ পাইছেনে আৰু এয়া বলক এতিয়া এই চাওক ইমান মানে পানী হৈছে বহুত অসুবিধা এতিয়া ফিচাৰী আছিলে তো এইবিলাক দোকান চোকান অঁ বা মাছ পাইছেনে বৰমা অঁ চাওঁ মাছ এয়া চাওক ইয়াতে মানে বহুত মানে চবে মাছ মাৰি আছে অঁ মাছ এতিয়া বানপানীৰ কথা হেৰি হৈছে নে নাই মানে চব্জি বিক্ৰী হৈছে নে নাই অলপ চলপ হৈছে আৰু বেছি নহয় আৰু অঁ তুমি মাছ মাৰিছা নে নাই অঁ হয়নে বহুত মাৰিছে ঠিক আছে এই চাওক আমাৰ গাঁওবুঢ়া তো আমাৰ বৰবা হয় আৰু এয়া মানে আমাক সুধিম আৰু কি কি গাঁৱৰ পৰিস্থিতি কেনেকুৱা হৈছে বলক মোৰ গাঁওখনৰ নাম শান্তিপুখুৰী সৰাবাৰী মৌজা শান্তিপুখুৰী গাঁও ৰেভিনিউ ভিলেজ এই গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় 632 ঘৰমান আছে আৰু জনসংখ্যা 2,000-2,500 জনসংখ্যা বৰ্তমান পৰিস্থিতি খুব বেয়া কাৰণ বানপানী ঘৰ দুৱাৰ জুৱাই পেলাইছে প্ৰায় 400 ঘৰ মানুহ বানপানীৰ কবলত পৰি আছে পুখুৰীৰ মাছ গোটেই সম্পূৰ্ণ গাঁও চিধাই গুচি গৈছে বৰ্তমান আমি মানুহৰ ঘৰত উঠিছে আৰু 400 ঘৰ মানুহৰ ঘৰত উঠিছে বৰ দুখ লগা অৱস্থা ঠিক আছে বাৰু আপোনাক আপুনি বানপানী চাব আহিছে বানপানী চাব আহিব পাৰিম আমি ডিউটিয়ে কৰি আছোঁ ডিউটি এতিয়া ক'ত পানী উঠিছে ক'ত উঠা নাই ক'ত ৰাস্তা ভাঙিছে ক'ত কালভাৰ্ট গুচি গৈছে আমাৰ ডিউটি এতিয়াতো এইবিলাক মানে ফটো লৈ আছোঁ আমি ঠিক আছে ধন্যবাদ জালৰ দোকান তো বলকচোন আমি জালৰ বিক্ৰী কেনেকুৱা হৈছে যিহেতু বৰষুণ বতৰ আৰু চাৰিওফালে মাছ হৈছে মাছবিলাক ডুবি গৈছে তো বলক দাদাক সোধে ৰ'বচোন জালৰ কেনেকুৱা বিক্ৰী হৈছে দাদা ভালে বিক্ৰী যোৱাকালিৰ পৰা মোটামুটি 15,000 মান বিক্ৰী কৰিলোঁ বা বহুত বিক্ৰী হৈছে আৰু আমি 1992 চনৰ পৰা
এতিয়া দেখিলোঁ আৰু বানপানী অঁ এনেকুৱা বানপানী মেইন ৰাস্তাত হৈছে যেতিয়া এতিয়া আমাৰ দোকানৰ আগত সোমাইছে দোকান এতিয়া বাৰু কমিছে অঁ হয় দোকানৰ আগতো সোমাই গৈছে সোমাই গৈছে যোৱাকালি সোমাইছিল আজি কমিছে বাৰু বানপানী হোৱাত ভাল লাগিছে নে বেয়া লাগিছে বহুত আনন্দ এনজয় কৰিলোঁ বহুত দিনৰ মূৰত পালোঁ মাছ পাইছে নে নাই মাছ পাইছোঁ যোৱাকালি মই এটা পাইছোঁ 4 কিলো 300 হেৰি ৰূপচন্দা হয় পাইছে পিছে ভালে হৈছে ভালে আৰু সেয়াই আৰু এনজয় আৰু মেইন চিজন হয় থেংক ইউ আপোনাক ধন্যবাদ থেংক ইউ আৰু এয়া চাওক জালৰ দোকান জালৰ মানে তামান বিক্ৰী হৈছে আৰু ভিতৰত জাল থৈ দিছে বাৰু এয়া চাওক আৰু ইফালেও এখন আছে এইবিলাক চাওক চাওক মই আগত দেখাই আছোঁ বাৰু চব কেনেকৈ ঘৰৰ ভিতৰত পানী সোমাই গৈছে চাৰিওফালে পানী চবতে মানে পানী আৰু ঘৰৰ ভিতৰত একদম পানী সোমাই গৈছে ইয়াতে মানে মানুহখিনি বহুত অসুবিধা হৈছে চাওক কেনেকৈ ঘৰ মানে বহুত দ হৈছে কিন্তু মোৰ যাব ভয় লাগে একদম মেইন ৰাস্তাত কেনেকুৱা মানে অসুবিধা হৈছে মানুহবিলাকৰ আমি বাৰু আৰু অকণমান আগুৱাই যাম বুলি বয়স আপুনি এতিয়া আগবাঢ়ি যাওঁ বহুত ইয়াত থকা মানে চিনি নোপোৱা হৈ গৈছে ঘৰটোৰ মানে হেৰিবিলাক চাওক কেনেকৈ ওখ ঠাইত বান্ধিছে আৰু কেনেকৈ গৈছে বানপানী চা আহিলি মাছ পাইছা এই চাওক কেনেকৈ জাল পাতি থৈ দিছে জাল মাৰিছে নাই চাওক চব দেখি পানী 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 আৰু ইফালে মানে ভেলত উঠিও মানুহবিলাকে মাছ মাৰি আছে দেখাইছোঁ চাওক কেনেকৈ ভেলত উঠি মাছ মাৰিছে মাছ মাৰি আছে মাছ মাৰি আৰু ইফালেও এইবিলাক কিমান মানুহবিলাক মাছ মাৰি আছে এইবিলাক চাওক কিমান মানুহে মাছ মাৰি আছে আৰু ইয়াতে ওচৰতো মানে মাছ মাৰি আছে আৰু এয়া পানীত ঢৌ এনেকৈ আৰু মানুহবিলাকে মাছ মাছ পাইছে নাই বুবু মাছ পাইছে নাই মাছ পাইছে এতিয়া ঢৌ চাওক চাওক ইয়াত কিমান ঢৌ আছে আৰু ইয়াতে চাওক কিমান মানুহ মাছ মাৰি আছে আৰু ইয়াতে বহুত মানুহ আৰু ইফালে ঢৌ চাওক আৰু মানুহবিলাক বহুত মানুহবিলাকে মাছ মাৰি আছে আৰু আমি চাওঁ বছৰ আৰু মানে ঢৌ চাওক অ' মাই গড কিমান ঢৌ আৰু এইবিলাক চাওক চাৰিওফালে মানে পানী চাওক ভেলত উঠি মানুহবিলাকে মাছ মাৰি আছে কেনেকৈ ভেলত উঠি মাছ মাৰি আছে ভালো লাগে এটা দাদাক সোধো দাদা মাছ পাইছেনে নাই মাছ নাই নাই এটাও পোৱা নাই আপুনি মাছ পাইছেনে নাই বাবা কিমান পাইছে পাইছোঁ 3-4 দিন ঠিক আছে চাওক ভেলত উঠি মাছ মাৰি আছে চাওক ভেল চলাই মানুহ কেনেকৈ আহি আছে ভাল লাগে না ভেল চলাই আহি আছে মানুহ পেহা হয় একদম গুজৰাটৰ পৰা আহিছে তো আজি মই অকণমান কিছুমান কুৱেশ্যন সুধিম পেহা मतलब आपको यहाँ पर आकर कैसा लगा बहुत बहुत बढ़िया लगा यहाँ पे मतलब ये जो अभी जो बाढ़ जैसा जो दिख रहा है वो आज तक मैंने मतलब देखा ही नहीं था हाँ मतलब होता होगा बट जब तक जहाँ पे मैं रहता हूँ जो बड़ौदा सिटी है हमारी वहाँ पे फिलहाल ऐसा कुछ नहीं देखा आज तक राजस्थान के पास ही रहता हाँ हाँ मतलब थोड़ा थोड़ा डिस्टेंस है राजस्थान के पास बड़ौदा भी बिग सिटी है वहाँ पे बहुत ही बढ़िया है यहाँ पे मतलब जो कल्चर है वो भी बहुत मतलब आउटस्टैंडिंग बहुत ही बढ़िया है बिहू फंक्शन देखा आपने बिहू फंक्शन देखा क्या हाँ बिहू फंक्शन देखा एक्चुअली आप दोनों का भी डांस बढ़िया था मैंने आप दोनों का भी देखा মানে পেহা এইবিলাক চাব আহিছে মানে ভাল পাইছে আৰু চাই বহুত ভাল লাগিছে বোলে পেহা ইয়াতে থাকি মানে ভাল লাগিছে
और ये पेही है पेही बार घर ओचरते है थैंक यू गुजरात में कभी देखा है ना मैंने आज तक नहीं देखा है आपको ये सब पसंद है बहुत बहुत पसंद है एंजॉय यहाँ पे मतलब सारा जो है मतलब वो डुप्लीकेट नहीं है वहाँ पे ज़्यादातर मतलब देखने को मिलेगा लेकिन वो मतलब क्या होता है वो बनावटी होता है यहाँ पे जो भी हाउस जितने भी हाउस हैं मतलब हाँ पूरा पूरा नेचुरल है यहाँ पे पेड़ सबसे ज़्यादा है वहाँ पे आपको पेड़ मतलब दिखेगा लेकिन इतना ज़्यादा भी नहीं दिखेगा यहाँ पे बहुत सारे पेड़ भी है मुझे आपसे बात करके ये लगता है कि आपको असम में आकर बहुत ही पसंद बहुत ही मज़ा आया बहुत मेरे को भी बहुत अच्छा लगा आपको पसंद है এতিয়া সন্ধিয়া হৈছে আৰু আমি এতিয়া মানে আহি আছোঁ আৰু এইবিলাক মানুহবিলাকৰ মানে বহুত অসুবিধা হৈছে এতিয়া বাৰু অকণ কিছু পানী কমিছে আৰু এতিয়াও মানুহবিলাকে মাছ মাৰি আছে হ'লেও পানী আছে আমাৰ কিন্তু গাইজ আমাৰ পৰিচয় বহুত এই ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ জয় আই অসম নমস্কাৰ